Hello বন্ধুসকল কি খবৰ নিশ্চয় ভালে আছে মই parag jyoti কৈছে আপোনাক স্বাগতম জনাইছো মই এটা নতুন সুপাৰ টুপাৰ ভিডিও লৈ বন্ধুসকল ভাৰতবৰ্ষৰ যিকোনো এখন ঠাইলৈ যদি আপুনি ফোন কৰে তেনেহলে মোবাইল নাম্বাৰটো আগত +191 এটো কিয় থাকে জানেনে আৰু এই আমাৰ যে +91 থাকে +1 বা +2 বা +3 কিয় নহয় যদি আপুনি জানে না ভিডিওটো স্কিপ কৰি দিয়ক আৰু যদি নাজানে বলকিয়াক আমি বাতিল কৰোঁ বন্ধুসকল ভাৰতবৰ্ষৰ যিকোনো ঠাইলৈ যদি আপুনি ফোন কৰিবলগীয়া হয় তেনেহলে নাম্বাৰটো আগত +91 প্ৰয়োজন হয় বা আপুনি যদি আমেৰিকালৈ ফোন কৰিবলগীয়া হয় তেনেহলে নাম্বাৰটো আগত +1 প্ৰয়োজন হয় বা আপুনি যদি ফ্ৰান্সলৈ ফোন কৰিবলগীয়া হয় তেনেহলে নাম্বাৰটো আগত +33 প্ৰয়োজন হয় এটা এই 91 বা আপোনাৰ 1 বা 33 কি হয় এটো হল এখন দেশৰ এটা কান্ট্ৰি কোড যেটো হয় আপুনি সেই মোবাইল নাম্বাৰটো আগত যদি হি কান্ট্ৰি কোডটো বহাই দিয়ে তেনেহলে হিখন দেখলে ফোনটো গুচি যায় তে আমি গম পালো যে এটা 91 বা 1 বা 33 গম পালো এটা এই তাৰ আগত বহা প্লাস চিনটো অৰ্থ কি এটা প্লাস চিনটোৰ অৰ্থ হ'ল যে যদি আমি ইয়াক সৰল ভাষাত কওঁ তেনেহলে ইয়াক কোৱা ইন্টাৰনেশ্যনেল এক্সেছ কোড যাৰ সহায়ত আপুনি বেলেগলৈ ফোন কৰিব পাৰে বা যদি আমি ইয়াক কিতাপৰ ভাষাত কওঁ তেনেহলে ইয়াক কোৱা হয় IDD মানে ইন্টাৰনেশ্যনেল ডাইৰেক্ট ডায়ালিং বা ইয়াক ISD বুলি কোৱা হয় ইন্টাৰনেশ্যনেল সাবস্ক্ৰাইবাৰ ডায়ালিং এতিয়া আমাৰ ভাৰতবৰ্ষৰ ইয়াৰ IDD নাম্বাৰটো 00 most probably maximum country বিলাকৰ IDD নাম্বাৰ 000 এনেকুৱা সামথিং এতিয়া আগতে কি হৈছিল আগতে যেতিয়া লেণ্ডলাইনত ফোন কৰিবলগীয়া হয় তেনেহলে তিনটা নাম্বাৰ প্ৰয়োজন হৈছিল প্ৰথমতে IDD নাম্বাৰ প্ৰয়োজন হৈছিল প্লাস এখন দেশৰ কান্ট্ৰি কোড প্ৰয়োজন হৈছিল তাৰ পিছত সেই মানুহজন বাহি কৰাকে মোবাইল নাম্বাৰটো প্ৰয়োজন হৈছিল তাৰ পিছতে কলটো গৈছিল বাট নিউ টেকনলজি হোৱাৰ ফলত আজিকালি IDD নাম্বাৰৰ ঠাইত প্লাস চিনটো ইউজ কৰা হয় বা আপুনি প্লাসৰ সলনি 91ৰ আগত 00 ইউজ কৰি আপুনি কল কৰিব পাৰে আৰু আজিকালিতো ভাৰতবৰ্ষৰ যিকোনো ঠাইলৈ ফোন কৰিব হলে আপোনাৰ অটোমেটিকলি +91টো ডিটেক্ট কৰিয়ে লয় আমি তাত টাইপিং কৰিবলৈ দৰকাৰ নাই নেক্সট হ'ল যে ভাৰতবৰ্ষৰ +91 কিয় ক'লে 1950 চনত যেতিয়া টেলিকমিউনিকেশ্যনটো গ্ৰ' হৈছিলে তেতিয়া সেই সময়ত নৰ্থ আমেৰিকাৰ তেওঁলোকৰ গুৰুত্বপূৰ্ণ হাত আছিলে যে তেওঁলোকে IDD ইষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত মানে ইণ্টাৰনেশ্যনেল ডাইৰেক্ট ডায়ালিং আৰু যেহেতু টেলিফোনটো নৰ্থ আমেৰিকা আৰু কানাডা উদ্ভাৱন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ লিংক আছিলে গতিকে তেওঁলোকে প্ৰথমতে সেই +1 আমেৰিকা আৰু +1 সেই কানাডাই তেওঁলোকে লৈ লৈছিলে আৰু তেনেকৈ ইজিপ্তত +20 আৰু লাহে লাহে আমাৰ ভাৰতবৰ্ষ +91 পালে আৰু এই গোটেই টেলিকমিউনিকেশ্যন সিস্টেমটো মনিটৰ কৰিছিলে ITU ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন আৰু এই যিখন কান্ট্ৰি কোড পাইছে তেওঁলোকে চুক্তিবদ্ধ হৈছিলে তেওঁলোকে একচেপ্ট কৰিছিলে যে আমাৰ এই কান্ট্ৰি কোডটো হ'ব গতিকে এই টেলিকমিউনিকেশ্যন সিস্টেমটো চলাই ITU ডিপাৰ্টমেণ্টে এইটো আছিলে আমাৰ এটা সৰু ভিডিঅ' আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু বেলেগ এটা ভিডিঅ'ত লগ পাব দিছোঁ আজিলৈ বাই বাই